কি খবৰ সমূহ অসমবাসী ৰাইজক মই ভোগালী বিহু উলভ জনালোঁ। আৰু মাঘৰ 1 তাৰিখ ম'হ যুঁজ হ'ব বুলি আহঁতগুৰিলৈ আহিছিলোঁ, কিন্তু আহঁতগুৰি ম'হ যুঁজ হ'বলৈ নিদিলে বাৰু, নহ'লে। কিন্তু তাৰ পৰিৱেশটো আপোনালোকক অলপ দেখাম। কিন্তু বহু মানুহ বহু জেগাৰ পৰাই আহিছিলে, কিন্তু ম'হ যুঁজ নহ'লে উভতি গুচি গ'লগৈ। তাৰপিছতো ইয়াতো বিভিন্ন ভোগালী বিহু আয়োজন কৰিছে উৎসৱ সমিতিয়ে, তাৰ অলপ পৰিৱেশটো আপোনালোকক মই দেখাম। ভিডিঅ'টো যদি চাই ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। পৰিৱেশটো দেখাই আছোঁ, বিভিন্ন জেগাৰ পৰা বহু মানুহ আহিছিলে। লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰতে ম'হ যুঁজখনেই হয়, প্ৰত্যেক বছৰেই হয়, গতানুগতিকভাৱে চলি আহিছিলে, কিন্তু এইবাৰ হ'ব নিদিলে। বহু মানুহ আহিছে চব। পৰিৱেশটো মই দেখাবৰ কাৰণে আপোনালোকক দেখাই আছোঁ। আপোনাৰ কিন্তু ম'হ নহ'লে, ম'হ যুঁজৰ ওপৰত কিন্তু ম'হ দুফালে দুটা, মাজত এটা গড় বনাইছে। আপোনালোকক মই দেখুৱাই আছোঁ চব। ম'হ উইথ আপোনাৰ এশিঙীয়া গড় এটা বনাইছে। এটা এশিঙীয়া গড়। অলপ ভিতৰৰ ফালে যাওঁ, ভিতৰৰ অলপ পৰিৱেশ আপোনালোকক দেখাওঁ। দেখাই মেলি ময়ো যামগৈ। ম'হ যুঁজ হ'ব বুলিয়ে আহিছিলোঁ, কিন্তু ম'হ যুঁজ নহ'ল। বহু মানুহে ম'হো আনিছে। আয়োজক সমিতিয়ে বিহুৰ অনুষ্ঠানো পাতিছে ইয়াতে। এয়া গাহৰি, কেঁকুৰা, মিছা মাছ, মিছা মাছ পুৰি আছে। কেনেকৈ এয়া? তাৰপিছত বিভিন্ন জেগাৰ বিভিন্ন মানুহে ব্যৱহাৰ কৰি আছে। দেখুৱাই আছোঁ।
পথাৰতে প্ৰত্যেক বছৰে ম'হ যুঁজখিনি অনুষ্ঠিত হৈ আহিছে, কিন্তু এইবাৰ খালী পথাৰখনৰ পৰিৱেশ চাৰিওকাষে কিমান মানুহ থাকে, নহ'লে ম'হ যুঁজ চাবলৈ অহা কিমান মানুহ ইয়াত কাৰোবাক বিকি নাই। এইবাৰ পথাৰখন খালী। বৰ্তমান খালী মঞ্চ। এইবাৰ আৰু সোণালী জয়ন্তী বৰ্ষ। জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, 1 মাহ 9 জানুৱাৰী। পৰিৱেশটো ৰাস্তাৰ দুয়োকাষে মানুহ আছিল, অভাৱিত ওপৰতো মানুহ আছিলে, কিন্তু মই চব বুলিয়ে ভাবি নিদিবি। মানুহ বহুত আহিছে, বিভিন্ন জেগাৰ পৰা মানুহ আহে, ইমান মানুহ। আপোনাৰ মই ৰাস্তাৰ পৰিৱেশটো দেখুৱাই আছোঁ, দুয়োকাষে দেখুৱাই আছোঁ। দুয়োকাষে দেখুৱাই আছোঁ নতুন মঞ্চ।